দে ক তো ফাইনালি আমি ওলালো ফাইনালি মই বিড়ি খাওঁ হা ই মানে কি বুদ্ধ মোক বিড়ি খাব মানা কৰি আছে চবে চিগাৰেট খাব হাত দিছে চিগাৰেটৰ দাম বাঢ়ি গৈছে না এটাৰ প্ৰতি 10 টকা হৈছে তাৰ কাৰণে কৈছে বিড়ি খাওঁ ৰাইজ অকল সুস্থ থাকক তো ডেলিভাৰৰ নিচিনা কৰি আজিও ওলালো আমি যাবলৈ তো আজি আমাৰ ক'ত আছিল জাৰ্ণিটো ক'ৰ পৰা ক'ত বৰপেটা টু চৰাইবিল মানে কি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট চৰাইবিলত আমি গৈ আছো বহুতে এতিয়া নাজানে চৰাইবিল জেগাটো নাজানে বাৰু বহুতে নাজানে চৰাইবিল মানে ক'ত আছে মানে এইটো জেগাটো কুকুৰা মজাটো লাগিছে দেই ইমান সময় গৰমত কি কৰোঁ মই তো আমি মানে গোটাই গিলাই তারাকগাড়ির উপর উৎসং মানে আমার সার্কেস খান এখন যায় আছে চৰাইবিলত আমি আছিলং বৰপেটা রোডত আমি আছিলং বৰপেটাত আমি সার্কেস কৰিলোঁ আৰু এইবাৰ আমি মানে দুৰ্গা পূজাৰ কাৰণে মেলাৰ কাৰণে আমি গৈ আছোঁ চৰাইবিল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কচুগাঁও চিনি পাই চাগে নিশ্চয় কচুগাঁৱৰ পৰা পিছত পায় চৰাইবিল তো এতিয়া আমি তাৰাকগাড়ীৰ ওপৰত চবেই আছোঁ এই যে প্ৰেতুলাও আছে এই যে দুনিয়াৰ মানুহ মানে আমাৰ চাৰ্কেছৰ যিমান মানুহ আছে চবে গোটাই গিলাই আমি তাৰাকগাড়ীৰ ওপৰত এলা আমি যাই আছোঁ এইফালে আছে গণেশ দা কিবা ক'ব নকয় তো আমি এই যে দেখা পাই যাই আছোঁ আৰু এতিয়া ওচৰতে একটা থিয়েটাৰো লাগছে তো আমাৰ চাৰ্কেছ শেষ এখন আমি যাই আছোঁ থিয়েটাৰটা মানে চলিব আর কি এখন চলিয়া আছে থিয়েটারটা তো ফাইনালি এলা আমি যাবা লাগছং তো চায়া থাকিবি সম্পূর্ণ ভিডিওটা যদি ভিডিওটা চায়া ভাল পাই তাহলে একটা লাইক করবি আর সাবস্ক্রাইব করবি অল্প সাপোর্ট করবি আর কি তো চায়া থাক এখান গাড়ি নহয় আমি এখান গাড়িত আছং মেলা মানুহ আৰু আমাৰ গাড়ী আৰু এখন আছে পাছত মানে 3খান গাড়ী টোটেল তাৰাক গাড়ীৰ ওপৰত চবে দেখা পাবি মই দেখাম চাই থাকিবি ভিডিওটা কন্টিনিউ কৰি থাকিবি আৰু বিন্দাস চাই থাক প্ৰেতুলা আছে এটা প্ৰেতুলা এবা কি কয়া আছে এখন হাৱা মানে গাড়ীৰ ওপৰত কিচ্ছু শুনা নাযায় তো চাই থাক তো ফাইনালি এখন গাড়ী আগে গৈ আছে আৰু আমি পিছে গৈ আছোঁ আৰু এখন গাড়ী আমাৰ পিছফালে আছে তো এতিয়া এইটো গাড়ী আমাৰ আগফালে আছে তাৰ দেখছি এই আছা গছৰ ডালত মাথাটো লাগিয়ে যায় আমাৰ নধৰিবি এই আছা ধুনীয়াকৈ গৈ আছে এয়া দেখিবলৈ পাইছে আগফালে এখন গাড়ী আৰু পিছফালে এটা গাড়ী এফালে আছে প্ৰেতুলি মাছি তো ফাইনালি আমি আগে গৈ আছোঁ এফালে পিছে আহি আছে তো এইয়ে হইল আমার জীবন আপা আপি বুড়া বুড়ি সবে তারাক গাড়ির ওপৰত যাং আমি তো গাড়ী আমাৰ পেট্ৰল পাম্পত সোমাই গ'ল এতিয়া মানে আমি পেট্ৰলটো নভৰাওঁ ডিজেল ভৰাই কিনে বাছ আকৌ আমি যাবলৈ সাজু হ'ম তো আগে ফাইনেলি আমি তেলটো সোমাই লওঁ না কি তেলটো সোমাই লওঁ অঁ বৃন্দাবন নহয় এইটো চাৰ্কাছ হয় আমি কোকৰাঝাৰ মহাবাহু নহয় ৰয়েল আৰু এইফালে আমাৰ পেট্ৰল পাম্পত মানে পেট্ৰল নহয় ডিজেল ভৰাই আছে আৰু এখন গাড়ী এতিয়া আমাৰ আহি সোমাব আৰু তো আমাৰ আৰু এখন গাড়ী সোমাই গ'ল পেট্ৰল পাম্পত ডিজেল ভৰিব তাৰপিছত আকৌ আমি যাত্ৰা আৰম্ভ কৰিম এই যে দেখা পাইছা বুঢ়া বুঢ়ী আপা আপি তিৰি তিৰা নহয় মানে মোটা মাইকী চবেই আর কি গোটাগিলাই গাড়ীৰ ওপৰতে আহোঁ আমি যাং তাৰাক গাড়ীৰ ওপৰতে আমি জাৰ্ণি কৰোঁ আর কি লং জাৰ্ণি আৰু এখন মানে আমাৰ ডিজেল সোমোৱা হ'ল এইফালে আছে প্ৰেতুলা আৰু এইফালে আছে মাহী গৰম মানে পুৰা ৰ'দ দিছে আর কি প্ৰেতুলাও আছে মাহী আছে এতিয়া মাহী পুৰা ছায়া আছে আৰু এতিয়া প্ৰেতুলা দেখছা কেনেকা দে তাৰপিছত আৰু একটা ডেঞ্জাৰ বস্তু মই দেখি আছোঁ একটা মানে গে না কি হিজিৰা একটা আছে মানে লেবেল দেখায় তো আমার গাড়ীখন চিৰাইছে না এইটা হিজিৰাটা মই যে কৈছিলোঁ এইটা চা
এইটা হিজিৰাটা এটা ৰখি আছে আৰু অলপ কিবা মেণ্টেল টাইপৰ আৰু কি চাই থাক কি কৰে আইয়া আইয়া এই মানুহটো গে যেন লাগিছে তাৰ লেভেল চানা হিজিৰাটো যি কি নহওক পিছফালৰ ভিউটো ভাল লাগিছে পুৰা সেউজীয়া ধাননি মানে আৰু কি ক'ম ভাল লাগিছে কিবা এটা বেলেগ লেভেল লাগিছে ফাইনেলি আৰু এখন গাড়ী পিছফালে আমাৰ টোটেল গাড়ী 3খন যায়ও মই দেখাম কেংকা চাই একেবাৰে ভূটানৰ পৰা নামি আহিছে এখন নদী হয় তো ফাইনেলি আমাৰ আৰু এখন গাড়ী আহিয়া পাইল এই যে যায় আছে গাড়ীখন আমাৰ ৰখিছিল উমাৰ গাড়ীখন আগত যাবা দিলং আমি মানে এইবাৰ পাছে পাছে যাম আমি পাছে পাছে যাম উমি আগে আগে গেলাইছে বঢ়িয়া যাই আছো আহিবার পিছত আমি নিশ্চয় জায়গাটা দেখাই দিম তো চাই থাকিবি এই যে লাগে 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 বাছিলো বাছিলো মানে আমি বহুত কষ্টত যাই আছো কিয় গছৰ ডালত লাগি লাগি মুন্দি কাৰবা কাৰবা ফুলি গ'ল ৰ মোক আগত থাকিব দে হা কেমেৰা লৈ যাব দে তো ফাইনেলি আমি ফিল পাইছোঁ মই দেখাই আছোঁ ভালকৈ দেখাই আছোঁ পূৰা সম্পূৰ্ণ দেখাইছোঁ এয়া আমাৰ পিছফালে নদীটো আছে মই নদীটোত গা ধুইছিলোঁ যোৱা বছৰ নহয় মোটামুটি লকডাউনৰ আগতে মই খেলিছিলোঁতো ইয়াতে তো ফাইনেলি ইয়াতে বজাৰো বহে মই দেখাই আছোঁ ভালকৈ এইটোৱে ফিল এইটো দেখিবলৈ পাইছে নিশ্চয় এইটো ফিল এইটো তো এইটো ফিল এনেকাইতো আছিল তো এইটো ফিল হয় তো বহুত কষ্ট পাইছোঁ এতিয়া এইটো বিল্ডিং নাছিলে চাগে এতিয়া হৈ গ'ল তো এতিয়া গাড়ীখন আমাৰ ফিল্ডৰ পৰা নুমি হাইৱেৰ পৰা নুমি আছে এয়া চাওক পিছফালে নদী আছে আমাৰ গা চা ধুবৰ কাৰণে সুবিধা আৰু কি নদীত যাম ডাইৰেক্ট কোনো কাপোৰ চাপোৰ পঠাই নাই ইয়াতে বজাৰ বহে আৰু ইয়াতে আমি আহিছোঁ দুৰ্গা পূজাৰ ফিল্ড হয় এইটো দুৰ্গা পূজা হ'ব ইয়াতে দুৰ্গা পূজা ইয়াতে হয় আৰু গণেশ দা আমি গা ধুইছিলোঁ ওই যে ওইখানে এতিয়া লাহেকৈ আমাৰ গাড়ীখন নুমাই দিছে এখন গাড়ী এতিয়া আমাৰ কাইন মাষ্টাৰটো আছে নেকি অঁ কাইন মাষ্টাৰ আছে নে এই জাইলো আছে আছে মোক দিবিছে না অলপ লবি মোৰ দিল্লীত হৈ গৈছে বে তো গাড়ী এটা আমাৰ ফিল্ডত অলৰেডি সোমাই গ'ল আমাৰ এইখন গাড়ী এতিয়া লাহে লাহে নুমি আছে লাহে লাহে নুমি আছে গাড়ীখন 50 টকা কেলা ভৰিব দিছে দেই আমি নামিয়ে ল'ব লাগিছিল লাহে লাহে গাড়ীখন নুমি আছে প্ৰভুৰ কৃপাত তো আমি বহুত ৰিক্সত আহোঁ না এইবিলাক আমি গাড়ীৰ ওপৰত আহোঁ তো ফাইনেলি আমাৰ দুখন গাড়ী সোমাই গ'ল আৰু এখন গাড়ী তৃতীয় গাড়ীখন আহি আছে ইহঁতে টিঙৰ বুটি কটাইছে ব্ৰেক গাইজ ব্ৰেক তো এয়ে আছিল আজি আমাৰ বৰপেটা টু চৰাইবিলৰ জাৰ্ণি তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈকে এনেকৈ ভিডিঅ' পাই থাকিব তো আজিৰ কাৰণে এইখিনি আছিল বাই বাই লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত বাই বাই